হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৩ নম্বৰত ৰাখিছে যদিটো ভাল কথা। দেখে যে আমাক ১০০ত ৰখা নাই। হাগ্ৰামা মহিলাৰী ১০০তো ৰাখিব পাৰে, আমাক ১,০০০তো ৰাখিব পাৰে। কিন্তু হাগ্ৰামা মহিলাৰী আমাক ক'ত ৰাখে ক'ত নাৰাখে, ইয়াততো আমি বহি থকা মানুহ নহয়। আমি জিন্দা মানুহ হয়। আমিতো ঘূৰি থাকো, ভাবি থাকো, কাম কৰি থাকো। কথাটো হৈছে কি, চাওক, যাৰ মিছন নাই, ভিজন নাই, কাৰ কাম কৰিবলৈ যি চিন্তা নাই, সি 10টা কথা ক'ব পাৰে। যোনে ৰেছপনচিবিলিটিটো বুজি পায়, যাৰ মিছন ভিজন আছে, এনেকুৱা কথাবিলাক ক'বলৈ তাৰ সময় নাই। এতিয়া মোৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছে কি কোৱা নাই, এইবিলাক উত্তৰ দি থাকিবৰ কাৰণে মইতো কাৰো খাই লোৱা নাই নহয়। মই এতিয়া ৩৫ লাখ জনসাধাৰণ আগুৱাই নিব লাগিব। ইমান বছৰ পিছ পৰি থাকিল সংগ্ৰামৰ কাৰণে, আৰ্মি অপাৰেশ্যন, পুলিচ, মিলিটাৰী ডেভেলপমেণ্ট হোৱা নাই, বিষয়াবিলাক কাম কৰিব পৰা নাই। এতিয়া কাম কৰিব লাগে। হাগ্ৰামা মহিলাৰী কি কৈছে কি কোৱা নাই, এইটোতো কিবা ৰামায়ণ মহাভাৰতৰ কথা নহয় যে এইটো সদায় আমি তাৰ কথাটো শুনি পেলাই যে আমি কিবা এটা কৰিম। মষ্ট ৱেলকাম, আৰু মই কংগ্ৰেচুলেশ্যন জনাইছো। বিনাশকালে বিপৰীত বুদ্ধি, এইটো এটা ডাঙৰ কোটেশ্যন আছে। গতিকে য'ত লগ লাগিলেও যদি ভাল চিন্তা নাই, আপুনি য'ত গ'লেও আপোনাৰ চিন্তাত কোনো ঠিক নহ'ব। যদি ভাল চিন্তা আছে, 17 বছৰ সময় পাইছিলে কাম কৰাৰ কাৰণে, কিনো কৰি গ'ল? সেই সময় হত্যা, হিংসা, ধন দাবী, মাৰামাৰি, এইবিলাকে হৈ আছিলে। আজিতো ইমান ভাল পৰিৱেশ হৈ গ'ল। মই নাভাবো যে বিটিআৰ অঞ্চলৰ ৰাইজে 17 বছৰৰ যি পৰিৱেশ সেইটো আকৌ ঘূৰাই আনিব বিচাৰিব, এইটো মই নাভাবো। অলৰেডি ইলেকশ্যনে খেলিব পৰা নাই, গোটেই চৰকাৰ গঠন কৰাৰ ক'ৰ কথা আহে? য'ত ইলেকশ্যনে খেলিব নাপালে, ইলেকশ্যন খেলিব পালেহে চৰকাৰ গঠন কৰিব।